নমস্কাৰ, মই বিদ্যাৱতী মৰাণে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিদ্যা মৰাণ অফিচিয়েললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটি কঠীয়া তোলা ভিডিঅ' দেখুৱাবলৈ গৈ আছোঁ আৰু এই ভিডিঅ'টি হৈছে মোৰ প্ৰথম ভিডিঅ', গতিকে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মই লাহে লাহে গৈ আছোঁ। প্ৰথমে মই জপনাখন খুলি ল'লোঁ, তাৰপিছত লাহেকৈ মাৰি পুনৰ গৈ আছোঁ। দেখিছে নহয়, দুটি পুখুৰী সদৃশ খাল। এই খালতে কঠীয়াবোৰ তিয়াই থৈছোঁ যাতে শুকাই নাযায়। আৰু এয়া জালুক গছ, নেমু গছ দুই এটা লাগি আছে, লমালমে জালুকৰ গছ এইবোৰ দেখিছে। আৰু এয়া তামোল পুলিবোৰ যথেষ্টখিনি ডাঙৰ হৈছে, যথেষ্টখিনি আছিল। দেউতা আৰু মায়ে ৰুইছিল। এয়া আমি পালোহি কঠীয়া তুলি। মই কিন্তু বাঁহৰ টঙালেৰে বান্ধিম কঠীয়া মুঠিবোৰ। বাঁহৰ টঙালেৰে বান্ধিলে কঠীয়া মুঠিবোৰ মজবুত হয়। পৰি আছে বাঁহৰ টঙালবোৰ। সুন্দৰকৈ পৰি আছে। কঠীয়া তুলিবলৈ গৈছোঁ। আপোনালোকে চাব মই কেনেদৰে কঠীয়া তুলি খুবেই ভাল লাগিছে কঠীয়া তুলি, কাৰণ বৰ্তমান যান্ত্ৰিকতাৰ যুগতো যে কঠীয়া তুলিবলৈ যায়, সেয়ে বহুত সৌভাগ্যৰ কথা। খুবেই ভাল লাগিছে কঠীয়া তুলি। জনাব আপোনালোকৰ ফালে ৰুবলৈ হৈছে নাই। ৰুবলৈ কিমান দিন লাগে? আমাৰ কিন্তু ৰুবলৈ 2 দিনতে শেষে হৈ যায়। ৰুবলৈ 2 দিনেই লাগে আমাৰ। আৰু এয়া কঠীয়া মুঠিবোৰ সৰু সৰু টেপা কৰি থৈছোঁ। আকৌ পুনৰ গৈছোঁ। এয়া তুলি আছোঁ।